আজি ৰঙালী বিহু জনগোষ্ঠীৰ পৰম্পৰাটো গছতলৰ বিহু আজি আমাৰ গাঁৱত মানে সামৰণি অনুষ্ঠান ষ্টাৰ্ট হৈছে। এইফালে আপোনালোকক ছোৱালীবিলাকে মানে গছতলৰ বিহু নাচি আছে সকলোৱে। আমাৰ এইফালে আকৌ হুঁচৰি দলো ৰেডি হৈ আছে, হুঁচৰি দলো ওলাই ৰেডি আছে। ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আছে। এইফালে ৰাতি মানে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আৰম্ভ হৈছে লোৱা হৈছে হাতত। আৰু এইফালে হুঁচৰি আমাৰ গাঁৱৰ হুঁচৰি বালিজান আঞ্চলিক ৰঙালী বিহু সন্মিলন। এইফালে ছোৱালীবিলাকক চাব, ছোৱালীজনী প্ৰথমকৈ আজি ছোৱালী চক মানে ইমান ধুনীয়া, মানে কি ক'ম আৰু একদম গাঁৱৰ ছোৱালী আলহী আছেহি যে কোনোবা দিন আজি পতাব লাগিব। মানে বিহুৰ দিনত ছোৱালী তোৱালী পতোৱা বুলি হ'বই আৰু বালিজান বিহু তলি অতি সুন্দৰ। এতিয়া মানে কি হৈ গ'ল, আজি যিখিনি বিহু আপোনালোকক দেখাম যে ৰাতি যিখিনি প্ৰগ্ৰাম আছে সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। Gundan ganda kada tuh. Aku pas kelas sampai sekolah ke sana. Mau nama.